আটাইকে নমস্কাৰ জনাইছোঁ। তাৰ আগতে মই মোৰ চিনাকি এটা দিব ওলাইছোঁ। তেলেকা চকু কামিহাৰ ওলোৱা বুকু, তেলেকা চকু কামিহাৰ ওলোৱা বুকু, বিষ্ণু ৰাভাৰ দৰে কপাল, বিষ্ণু ৰাভাৰ দৰে কপাল, সুস্মিতা সেনৰ দৰে কঁকাল। নকৰোঁ মই কাৰো লগত দ্বন্দ্ব, নকৰোঁ মই কাৰো লগত দ্বন্দ্ব, নাম মোৰ গণেশ দত্ত। আটাইকে স্বাগতম জনাইছোঁ। আচলতে ইউটিউব চেনেলত কোনোবাই ইমিগ্ৰেশ্যন কৰা নাই নাজানো, উদ্বোধন কৰা নাজানো, কিন্তু আমি এটা চিন্তা কৰিছোঁ। আজি আমি ইউটিউব চেনেল গণেশ দত্ত আছাম বুলি যিটো আমি চেনেল কৰিছোঁ, সেই চেনেলটো আমি উদ্বোধন কৰাৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ। কিন্তু ট্ৰায়েল হিচাপে যেনেকৈ অলিম্পিকত বা বিভিন্ন ধৰণৰ আগামী খেলত আগতীয়াকৈ খেল হোৱাৰ পিছতে উদ্বোধন হয়, ঠিক তেনেদৰে আমাৰ ট্ৰায়েল হিচাপে আমি কেইটামান ভিডিঅ' আগত দিছোঁ আৰু আমি দেখিছোঁ ৰাইজৰ সঁহাৰি যথেষ্ট পাইছোঁ। পাই আমি উৎসাহিত হৈ আজি আনুষ্ঠানিকভাৱে শাওণ মাহৰ ৩য় সোমবাৰ এক পবিত্ৰ দিনত আমি গণেশ দত্ত আছাম নামৰ ইউটিউব চেনেলটো মুকলি কৰিব ধৰিছোঁ। মই ইয়ালৈ মাতিছোঁ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন নৃত্যশিল্পী, যিগৰাকী নৃত্যশিল্পীৰ নৃত্য তেওঁ জাৰ্মানীকে ধৰি ৰাছিয়াকে ধৰি কেইবাখনো দেশত বিহু নৃত্য, সত্ৰীয়া নৃত্য পৰিৱেশন কৰিছে। আমাৰ মঙলদৈৰ গৌৰৱ, অসম গৌৰৱ আমাৰ ভানু ডেকা চৌধুৰী বাইদেউ মই ইয়ালৈ মাতিছোঁ আৰু তেখেতক অনুৰোধ জনাইছোঁ কৰ্তৃপক্ষকে তেওঁ কৰিব। লগতে আমাৰ মানুহে মানুহৰ বাবে দল অসমৰ সভাপতি মহোদয় আছে আমাৰ ওচৰতে, তেখেতকো মই ইয়ালৈ মাতিছোঁ। তেখেতে আমাৰ ধূপকাঠিকেইটা জ্বলাই দিব। আৰু আমাৰ মাইনাক মাতিছোঁ, নিয়ৰ আহা, গুণগুণ, প্ৰীতি শ্ৰদ্ধা আৰু আমাৰ কন্যা অপৰাজিতা চাৰিওজনে আহি কেকটো কাটিব। চাৰিওজনকে মই ইয়ালৈ মাতিছোঁ, আহা। এই আমাৰ গুণগুণ, নিয়ৰ, প্ৰীতি শ্ৰদ্ধা আৰু আমাৰ কন্যা অপৰাজিতা। তাৰ লগতে মই অকণমান চিনাকি কৰিছোঁ যে অপৰাজিতা দত্ত, তেখেতে এই ভিডিঅ'বিলাকৰ এডিটিঙৰ কাম কিছু কৰিব। দেখাত সৰু হ'লেও তেওঁ যথেষ্টখিনি জানে, তেখেতক আমি দিছোঁ। লগতে আমাৰ আছে আমাৰ অতি মৰমৰ কৃষ্ণ হাজৰিকা, তেখেতে গোটেই আমাৰ যিখিনি পৰিকল্পনা হ'ব, কেনেধৰণৰ ভিডিঅ' দিলে ভাল হ'ব, কি হ'ব, কি ছাবজেক্ট লাগিব সেইখিনি কৰিব। আৰু জয়পালৰ শৰ্মা আছে যে কেমেৰা পিছত আছে, তেখেতে গোটেইখিনি কাম তেওঁ কৰিব, টেকনিকেল ছাপৰ্টখিনি তেওঁ দিব। আৰু আমি এই এনেধৰণৰ আমাৰ বন্ধু বান্ধৱ শেখৰ দা আছে, মিনতী বাইদেউ আছে, মোৰ জ্ঞান নতুন জমানী আছে, আমাৰ ডক্টৰ সুৰুজ্যোতি আছে, আমাৰ জয়শ্ৰী আছে, অশোক, আমাৰ বিশিষ্ট ফুলবাদক নামটো নীলোৎপল আছে, আমাৰ মাইনাজনী আছে, আমাৰ পংকজ আছে, আটাইকেইজন আছে। স্বাগতম জনাইছোঁ। বাইদেউ নাই জয়শ্ৰী কৰোঁ, গতিকে মই বাইদেউক মই প্ৰথমতে মন্ত্ৰীপদৰ ব্যৱহাৰ জনাইছোঁ। আচলতে আপোনাৰ হাতত এই মন্ত্ৰীপদ আচলতে তেখেতৰ স্বামী দেৱতা ৰাজীৱ কুমাৰ ডেকাদেৱে কথাটো গম পাই কেকটো আগবঢ়াইছে আৰু তেখেতৰ হাতেদি আমি এতিয়া ভানু ডেকা চৌধুৰীয়ে মন্ত্ৰীপদ কৰিব লৈছোঁ। লগত আমাৰ কৃষ্ণা হাজৰিকা সহায় কৰিছে। আমি সন্মানীয় আনোৱাৰ হুছেইন দেৱক, মানুহে মানুহৰ বাবে দল অসমৰ যিটো সংগঠন, এই সংগঠনটো সন্মানীয় সভাপতি পদ অলংকৃত কৰি আছে। তেখেতক মই মন্ত্ৰীপ্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ, ধূপকাঠিকেইটা জ্বলাবলৈ অনুৰোধ জনাইছোঁ। লগে লগে আমাৰ মাইনাসকলক আটাইকেইজন আমাৰ নিয়ৰ, গুণগুণ, প্ৰীতি শ্ৰদ্ধা আৰু অপৰাজিতা, এই চাৰিজনকে লগ হৈ এইটো ধৰি, তাৰমানে আজিকালি প্লাষ্টিক বন্ধ হৈছে, আপোনালোকে জানে, এটা প্লাষ্টিক ব্যৱহাৰ বন্ধ হৈছে। গতিকে আমি এইটোকেই লৈ আমি কেকটো কাটিব। মই আটাইকে আহা ওচৰত ধুনীয়াকৈ কাটা, আটাইকেইটা ধৰা কৰি সুন্দৰকৈ এয়া চাব কাটিছে, কেকটো ধুনীয়াকৈ কাটিছে। আমাৰ কেকত থকা মম জ্বলোৱা নহ'ল, একো নহয়, হৈ যাব। গতিকে প্ৰথমতে মই তোমালোকক লৈ তোমালোকৰ বাইদেউ, শ্ৰদ্ধাৰ বাইদেউক তোমালোকে অলপ খুৱাই দিয়া। প্ৰথম আৰু শেখৰ দাক ইয়ালৈ মাতিছোঁ। শেখৰ দাক দিব। শেখৰ মজুমদাৰ হৈছে অসমৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী, যিগৰাকী ব্যক্তিয়ে নৰ্থ ইষ্ট আনচাং হিৰোজ বঁটা লাভ কৰিছে মুম্বাইৰ পৰা। তেখেতকো মই ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ। তেখেতে ৰক্তদানৰ মহান এটা কৰ্মত তেওঁ জড়িত হৈ আছে, বিভিন্নজনক তেওঁ সহায় কৰিছে, তেখেতক মই এইটো আগবঢ়াইছোঁ। আৰু আমাৰ মিনতী বাইদেউ আহক। আৰু এটা কাম কৰিব, কোনো যাতে গালে মুখে সানি দিয়াৰ ব্যৱস্থাটো নকৰে, এইটো মই আচলতে বৰ বেয়া পাওঁ। এই কেক আজিকালি লৈ গালে মুখে সানি দিয়াৰ যিটো প্ৰক্ৰিয়া আৰম্ভ হৈছে, এইটো আচলতে ইমান
শুভলক্ষণ নহয় বুলি ভাবিছোঁ। এইটো নকৰি আমি সন্মানীয় মিনতি বাইদেউ এতিয়া মই সকলোলৈকে এটা অনুৰোধ জনাইছোঁ যে যিটো চেনেল গণেশ দত্ত আছাম নম্বৰ যিটো চেনেল আমি খুলিছোঁ, ইতিমধ্যে 2টা ভিডিঅ' আমি দিছোঁ ট্ৰায়েল হিচাপে, আৰু আজিৰ পৰা ভিডিঅ' প্ৰায় প্ৰতিদিনে এটা পাই থাকিব। ভাল পালে মই নকওঁ যে ছাবস্ক্ৰাইব কৰিবই লাগিব, যদি ভিডিঅ'বিলাক ভাল পায় ছাবস্ক্ৰাইব কৰিব বা মন্তব্য দিব, লাইক কৰিব বা কিবা পৰামৰ্শ থাকিলেও মোক জনাব পাৰে, যিটো পৰামৰ্শৰ জৰিয়তে আমি অন্ততঃ আগুৱাই যোৱাৰ কাৰণে চেষ্টা কৰিব পাৰোঁ। আমি চেষ্টা কৰিম দৰং বা অসমৰ যিখিনি ব্যক্তি বা এনেধৰণৰ প্ৰতিভা যে ভালমতে কোনো নাজানে প্ৰকাশ মানে তেনেধৰণৰ ব্যক্তিসকলক আমি প্ৰাধান্য দিবৰ চেষ্টা কৰিম। লগতে 2-এটা সমস্যাৰ কথাও থাকিব, বিভিন্ন দিশ আমি চাই আমি আগবাঢ়িম, ভুল ত্ৰুটিবোৰ আঙুলিয়াই দিব, তাকেই কামনা কৰি এই ভিডিঅ'টো উদ্বোধনীৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আকৌ কৈছোঁ, ভাল পালে ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট দিব, শ্বেয়াৰ কৰিব, তাকেই কামনা কৰিছোঁ। ধন্যবাদ।